Hey guys, welcome back to my YouTube channel. আশা কৰোঁ সববিলাকে ভালে আছে। আজি হৈছে হুৱেৰিটো, আজি আমাৰ হোলি মানে হে ক'ব তাৰ কাৰণে আমাৰতো বহুত বেছি মনটো বেয়া লাগি আছে। আমি এই 4 দিনে পুৰা নামঘৰত ইমান উলহ মালহ কৰি আছিলোঁ, আজি শেষ হৈ যাব আৰু মোৰ অৱস্থা দেখি গমে পাইছে যে অৱস্থা একেবাৰে বেয়া কৰি দিছে ৰং দি। তো আমি যাই আছোঁ নামঘৰক লগি হোলি খেলবা কাৰণে আৰু মোৰ লগত আছে আমাৰ পাণ্ডৱবিলাক। তো গোটেইবিলাক মই আপোনালোকক দেখাম, গহে নিয়াক লগি গহে আনা চববিলাক মই আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি দেখাই ৰাখিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া যাই আছোঁ আমি নামঘৰক লগি, তো নামঘৰৰ দৃশ্য মই আপোনালোকক দেখাম। তো ভিডিঅ'টো পুৰা আপোনালোকে কণ্টিনিউ কৰিব। তো গাইজ আমি পুৰা নামঘৰ আহি পালোঁ। নামঘৰতো পুৰা উখল মাখল পৰিৱেশ, চবে কাকুই দি পুৰা ৰং বিৰং হৈ আছে আৰু আপোনাৰ মই দেখাই ৰাখিম চববিলাক। যিফালে আমাৰ গহে ওলাইছে, গহে ৰাতিপুৱা 4টা বজাতে ওলাইছে। গহে আমাৰ পুৰণি নামঘৰত হেক্তা খুৱাবৰ কাৰণে নিয়া হ'ব। তো আপোনালোকক মই গোটেইবিলাক দেখাই ৰাখিম। 3টা-4টা মানত নিয়া হ'ব ভাটিবেলা। তো মোৰ ভিডিঅ'ৰ দ্বাৰাই দি আপোনালোকে আমাৰ ৰৌতাৰ দৌল উৎসৱ উপভোগ কৰক। কাৰণে পুৰা ৰখি আছোঁ এই লৈ দিনটি অলব আমি দিম। দেখছা মই গোলাপ এই দিবিছো গম পাইছা। মোক প্ৰত্যেকবাৰে সেউটা অপৰাই চবে ঢালে আৰু আছে জেগা নাই। চলি আছে আমাৰ পুৰা ৰং দিয়া কাৰ্যসূচী। ৰং মানে ফাৰ্ষ্ট ৰং দি কাক দি ভাল লাগে জানে গাই, যেনে ডিম্পি পুৰা গা ধুই মানে ফ্ৰেছ ওলাই আহিছে, কাক ৰং দি বহুত বেছি ভাল লাগে। আৰু চবকে মোক দি হ'ব, মোক দি কেনে অৱস্থা নোহোৱা কৰিছে, মোক দি কেনে কাম নাই। যেনে ডিম্পি পুৰা গা ধুই ওলাই আহিছে, লগাবাহে কথা হয়। আমার গুরুজি হ্যাপি হোলি গাইস, হ্যাপি হোলি। সবে রং খেলো পুরা রঙিন হয়ে যাও, ভৰি ভৰক, সেইটোৱে কামনা আৰু। হ্যাপি হোলি গাইস, হ্যাপি হোলি গাইস, হ্যাপি হোলি। এই কচোন পুরা রং খেলি খেলি গাইস আমি সাগরিকার ঘর আহি পাইছো। সাগরিকার ঘৰত আমাক বগৰীৰ আচাৰ খাবা দিছে, মানে বৰপেটাৰ বগৰীৰ আচাৰ, ৰাঙা ডিমা আৰু আলু ভাজা মেইন। আলু তাকো কি কয় মুখৰ অৱস্থা দেখা পাইছে না কি হৈছে গাইজ। আমি ঘৰৰ পৰা নামঘৰত আহি গ'লোঁ, কাপোৰ কানি যিকি অৱস্থা পাতি বেয়া হৈছিল। তো মোক পূৰা পানী চানী মাৰি দিছে, পানী চানী মাৰি মোৰ অৱস্থা পাতি শেষ হৈ গৈছে। তো তেনেকৈ পূৰা কাপোৰ চাপোৰ সলাই আহিছোঁ, সলাই আহিলোঁ কি 1000 বাৰ মোক ৰং দিছে। তাৰ কাৰণে যিমান গ'লেও মোটামুটি মই যিহেতু লগাইছে মোক যিহেতু লগাইছে মোৰতো সহপাতি লাগব, তো এই লগাইছোঁ। মোটামুটি এসপ্তাহ লাগব এই ৰং যাওঁতে, মানে ঘৰতে হাতৰ ৰং সোমাই দিছে, ইমান বয়া ৰঙা দিছে। হোলি বলছে আবি পুরা হোলি বলছে কাক 1 বছরক লাগি মনত থাকবা লাগবো হোলি। আমি যে খেলছো হোলি 1 বছর তাকে আৰু আমি বৰপেটা নামঘৰৰ আমাৰ পৰিৱেশ চাওঁ। বাড়িত লোকে একটা খাবা যাবার কারণে রেডি। তো আমিও রেডি, মই আপনাদের দেখাই আছো। আমিও মানে পুরা রেডি যাবার কারণে।
পুৰা আমাৰ খানাই ওলছে ঘুনুচা বাৰীক লগে হেক্টা খাব যাবৰ কাৰণে দেখা পাইছে মানুহৰ পুৰা সমাগম তো লৈ যাই আছে খানাইক তো পুৰা দেখাই থাকিম আপোনালোকক মই এই গহে আমাৰ ঘুনুচা বাৰীত পুৰা হেক্টা খাবৰ কাৰণে ৰৈছে তো ইয়াৰে পৰা আৰু নামঘৰকলৈকে নিয়া হ'ব তো চাওক আৰু মই আমাৰ পৰিৱেশ দেখাই আছোঁ আমি নামঘৰ আহি পালোঁ মোৰ পিছফালে দেখা পাইছে গহে আহি আছে যেনে হ'ব বাঁহ ভাঙা মই আপোনালোকক দেখাই থাকিম বাঁহ ভাঙা হ'ব যিটো গহে মানে আহিব গহে আহি আপোনাৰ নামঘৰৰ সোমৰ আগে আপোনাৰ বাঁহ ভাঙা হ'ব তো মই পুৰা দেখা থাকিম মোৰ পিছে আহি আছে ইয়াতে পুৰা মানে বাঁহেদি আগুৰি ধৰিছে যিটো গহে ঘুনুচা বাৰীৰ পৰা অহাৰ আগতে মানে ইয়াতে পৰম্পৰাগতভাৱে ইয়াতে পুৰা বাঁহেদি আগ্ৰা হয় আৰু এই দেখা পাইছে এয়া বাঁহেদি আগুৰি আছে আৰু এইফালে আপোনাৰ গহে আহি আছে
গাইজ চাওক দেউল যোৱাৰ পিছত কি দুখ মনে দিয়া বহি আছে অপেক্ষা আৰু কিমান দিনৰ কি দুখ তাৰ মোৰ 1000 পাৱাৰে কামালে মাদক দ্ৰব্যৰ প্ৰভাৱ তো গাইজ এই দেখালো মোৰ অৱস্থা তো গাইজ এই দেখালো আমাৰ বৰপেটাৰ হোলী পুৰা মাত ভাঙি গৈছে আৰু মোৰ অৱস্থা দেখা পাইছে আপোনালোকে হয়তো মোক ভয়ে খাই যাব দেখা পাই পুৰা দেখালো আপোনালোকক যিখিনি পাৰো আপোনালোক তো গাইজ 1 বছৰ কাৰণে আমাৰ অপেক্ষা আপুল হোলী গুচি তো বহুত বেছি ভয় লাগছে তাৰ কাৰণে ভয় লাগবে কাৰণ বৰপেটাৰ আবেগ হৈছে আমাৰ হোলী আৰু গাইজ মোক দেখি কিনে আপোনালোকে ভয় নাখাব 1000 পাৱাৰে দি মোৰ অৱস্থা কাহি কৰি দিছে দুইবাৰ গা ধুইছোঁ মই তো গাইজ যিখিনি আপোনালোকক দেখাব পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু হয়তো মোৰ কিবা কওঁতে যাতে ভুল হ'ব পাৰে তাৰ কাৰণে যেন ক্ষমা কৰি দিয়ে ইমানখিনি মই নাজানো যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড আৰু নেক্সট বাৰ আহিব আপোনালোকে আমাৰ ৰৌতা সত্ৰত হোলী চাবৰ কাৰণে বাই বাই আজিৰ কাৰণে আৰু নেক্সট ভিডিঅ'ত লগ পাম